সলিউশন হৈ আছে বুলি আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এলচিএম সম্পৰ্কে, মানে কি লসাগু কেনেকৈ নিৰ্ণয় কৰে। লসাগু সম্পৰ্কে অসম গভৰ্ণমেণ্টৰ যিকোনো পৰীক্ষাত এটা বা দুটা কুৱেশ্যন থাকে, গতিকে এই লসাগু আমি কেনেকৈ সহজ কৌশলত আমি কৰিব পাৰোঁ, কম সময়ৰ ভিতৰত কৰিব পাৰোঁ, এই সম্পৰ্কে আলোচনা কৰিম। এলচিএম এলচিএমৰ ফুল ফৰ্মটো হৈছে লোৱেষ্ট কমন মাল্টিপল, মানে কি লঘিষ্ঠ সাধাৰণ গুণিতক। এলচিএম মানে কি লসাগু আৰু গসাগু উলিয়াব দিলে মানে কি বহুতৰে কনফিউজ হৈ যায়। কেনেকুৱা কনফিউজ হৈ যায় মানে কি লসাগু উলিয়াব দিলে গসাগু উলিয়ায় আৰু গসাগু উলিয়াব দিলে কেতিয়াবা লসাগু উলিয়ায়। গতিকে আপোনালোকে মনত ৰাখিব কি লসাগু আৰু গসাগু মানে কি, এই দুটাৰ সম্পূৰ্ণ অৰ্থটো বুজি চাব, মই বুজাই দিছোঁ। এলচিএমৰ সম্পূৰ্ণ ফৰ্মটো হৈছে কি লোৱেষ্ট কমন মাল্টিপল, মানে কি হৈছে লোৱেষ্ট শব্দটোৱে কি বুজায় আটাইতকৈ, আৰু কমন শব্দটোৱে সাধাৰণ বুজায়, আৰু মাল্টিপলে কি বুজায় গুণিতক, মানে কি লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া গুণিতক মানে কি, ঠিক আছে, এইটো চাব। 1 নম্বৰ কুৱেশ্যনটো আছে, ইয়াত আছে কি 4, 6, 8 4 গুণিতক বুলি ক'লে আমি কি বুজিম চাব। 4ৰ গুণিতক হৈছে 4, 8, 12, 16 আৰু 20। গুণিতক বুলি ক'লে এনেকৈ 4ৰ লগত 4 যোগ হৈ গৈ এনেকৈ বাঢ়ি গৈ থাকিব। ঠিক তেনেদৰে 6ৰ গুণিতক বুলি ক'লে আমি কি বুজিম, 6, 6, 12, 18, 24, মানে কি এনেকৈ কি 6 কৈ বাঢ়ি গৈ থাকিব। ঠিক তেনেদৰে 8ৰ গুণিতক বুলি ক'লে আমি কি বুজিম 8, 16, 24, 32 এনেকৈ বাঢ়ি গৈ থাকিব। এতিয়া চাব, প্ৰথম কুৱেশ্যনটো আহিছোঁ কি 4, 6 আৰু 8ৰ কি উলিয়াব লাগে, আমি লসাগু উলিয়াব লাগে। লসাগু মানে চব 4, 6 আৰু 8ৰে আটাইতকৈ কোনটো কম সৰু সংখ্যা হৰণ যায়, মানে কি এই তিনিওটা সংখ্যাৰে কোনটো সংখ্যা হৰণ যায়, আৰু সেই সংখ্যাটো হ'ব লাগিব আটাইতকৈ সৰু, মানে কি 4, 6 আৰু 8ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটোকে আমি কি বুলি ক'ম, লসাগু বুলি ক'ম। মানে কি লঘিষ্ঠ মানে হৈছে আটাইতকৈ, আৰু কমন মানে হৈছে কি উমৈহতীয়া, আৰু মাল্টিপল মানে হৈছে গুণিতক। মানে কি 4, 6 আৰু 8ৰ আটাইতকৈ সৰু গুণিতক কোনটো আমি উলিয়াব লাগে। ঠিক আছে, মই কৈ আছোঁ কেনেকৈ উলিয়াব লাগে। ইয়াতে চাওক 4, 6 আৰু 8ৰ ডাঙৰ সংখ্যাটো কোনটো, এইটো 8টো। গতিকে কি হ'ব চাব, 4ৰে এইটো কি যায় হৰণ যায়, 4 গুণ 8, 4টো কাটি দিব। 6ৰে এইটো হৰণ নাযায়, গতিকে কি কৰিব লাগিব, ইয়াৰ লগত আমি 8ৰ লগত আৰু এটা সংখ্যা পূৰণ কৰিব লাগে। 8ৰ লগত আমি কি কৰিম 2 পূৰণ কৰিম, গতিকে কি হ'ব 2 পূৰণ কৰিলে 16 হ'ব। গতিকে কি চাব 16 হ'লেও 6ৰে হৰণ নাযায়, গতিকে কি কৰিম আমি 3 পূৰণ কৰিম। 8ৰ লগত 3 পূৰণ কৰিলে কি হ'ব 24। এতিয়া চাবচোন হৰণ যাব নাযায়, 6ৰে 24 কেইবাৰ যাব হৰণ যাব, গতিকে 6টো লসাগু হয়। 8ৰেও 24 হৰণ যাব, গতিকে কি হ'ল 4, 6 আৰু 8ৰ লসাগু হ'ল 24। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আছে 6, 12, 24 আৰু 48ৰ লসাগু কি। ঠিক তেনেদৰে আমি ডাঙৰটো আগতে নিৰ্ণয় কৰি ল'লে হ'ল। এই গোটেইকেইটাৰ ডাঙৰটো হৈছে কি 48, গতিকে 6, 12 আৰু 24ৰে 48 হৰণ যায় না, চালে হ'ল নিশ্চয় যাব। 8, 6 গুণ 48, সেইটো কাটি দিলে হ'ল 12, 4 গুণ 48 কাটি দিলে হ'ল, আৰু 24ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 48, গতিকে কি হ'ব 6, 12 আৰু 24ৰ লসাগু হ'ব 48।
এতিয়া 3 নম্বৰটোলৈ আহিছোঁ চাওক ইয়াত কি আছে ডাঙৰটো হৈছে 14 গতিকে 14 হ'লে কি হ'ব 7 ৰে 14 হৰণ যায় 7টো কাটি দিব ঠিক আছে নেক্সট থাকিলে কি 11 এটা কথা মনত ৰাখিব কি 11টো হৈছে আমাৰ প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা আমি কিহেৰে কেতিয়া হৰণ যাব সেই সংখ্যাটো আৰু মানে কি নিজৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ নাযায় গতিকে কি কৰিব লাগিব আমি এইটো বেলেগ আকো কৰিব নালাগে এই 14 ৰ লগত কি কৰিলে 11 টো পূৰণ কৰি দিলে হ'ব আৰু এই সংখ্যাটো হ'ব কি লসাগু এই পূৰণ কৰিলে হ'ব কি 154 ঠিক আছে এতিয়া 4 নম্বৰটো আহিছো 4 নম্বৰটো হৈছে কি 5 10 20 আৰু 30 ঠিক আছে ইয়াৰ ডাঙৰটো কি হ'ব 30 গতিকে কি 5 ৰে 30 হৰণ যাব 10 ৰে 30 হৰণ যাব 10 টো নহয় এটা 20 ৰে 30 হৰণ যাব নাই 20 ৰে 30 হৰণ নাযায় গতিকে কি কৰিব লাগিব আৰু এটা আমি সংখ্যা ল'ব লাগিব ল'লে কি হ'ব 30 ৰ লগত আমি 2 পূৰণ কৰি দিম নহ'লে কি হ'ব 60 হ'ব 60 হ'লে কি 20 ৰে 60 হৰণ যায় আৰু 30 ৰে 60 হৰণ যায় গতিকে কি হ'ব 5 10 20 আৰু 30 লসাগু হ'ব 60 বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে এনেকৈ 2-3টামান ট্ৰাই কৰক ট্ৰাই কৰিলে নিশ্চয় আপোনালোকে কম সময়ৰ ভিতৰত কেনেকৈ আপোনাৰ লসাগু এলচিএম নিৰ্ণয় কৰিব লাগে কৰিব পাৰিব থেংক ইউ